এয়া চাওক বহুত ডাঙৰ ডাঙৰ মেথুন দেই, মেথুন মিথুন মিথুন চাই লওক, এই চাওক মিথুন ইমান ডাঙৰ ডাঙৰ। এই পোৱালি আছে, পোৱালি গাখীৰ খাইছে। আৰু এইটো চাওক মিথুনৰ শিংখিনি চাওক কেনেকুৱা চিধা চিধা, বেলেগ হেৰি ম'হৰ দৰেও নহয়। আৰু ইয়াৰ গাটো বডিটো বিৰাট ডাঙৰ ডাঙৰ। আৰু এয়া জংঘলী মিথুন হয়, এই নাগালেণ্ডত মানে পাহাৰত এৰি থৈ দিয়ে। আৰু ইহঁতে কোনোবা নিৰ্দিষ্ট মালিকৰ হ'ব পাৰে। এয়া চাওক, আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ মেথুন কেনেকুৱা হয়। আৰু এই পোৱালিটো চাওক, আৰু এইটো এটা পোৱালি, দমৰা পোৱালি। আৰু সেইটো ডাঙৰ গাই মানে মেথুন মাৰ্কাৰ পোৱালি। আৰু এইটো এটা পোৱালি, সেইটো এটা জংঘলী মানে পালটোৱে হয়, কিন্তু মানে পাহাৰত এৰি থৈ দিয়ে আৰু ঘৰত নাথাকে, কিবা হাবিতে থাকে আৰু সিহঁতে। আৰু মই অলপ দূৰৰ পৰা লৈছোঁ ফটো, আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়া মেথুন কেনেকুৱা হয়, মেথুন চাই লওক। বহুতে হয়তো আমাৰ দেখি পোৱা নাই। আৰু এনেকুৱাকৈ এই চাওক, গৰুৰ দৰে দেখিবলৈ পোৱা হয়, কিন্তু যদিও ইয়াৰ মানে অলপ আকৃতি মানে দেখিবলৈ বেলেগ ধৰণৰ। এইটো চাওক, ইয়াৰ পৰা ধৰিব পাৰিব যে এইটো পোৱালিটো মানে যিটো গাটো বডিটো ম'হো নহয় আৰু গৰুও নহয়, তেনেকুৱা ধৰণৰ। আৰু শিংবোৰ মানে বেলেগ ধৰণৰ, অলপ ফেলেঙা টাইপৰ। এই চাওক, ইয়াৰ বডিটো দেখিলে গম পোৱা যায় যে কেনেকুৱা ধৰণৰ মানে। এইটো চাওক, এইটো বডিটো চাওক, এইটো বডিটো চালে দেখি পাব এনেকুৱা ধৰণৰ। আৰু সেই পোৱালিটো চাওক, এই ধৰণৰ ম'হৰ নিচিনা দেখিবলৈও লাগে কেতিয়াবা, কিন্তু গৰুৰ নিচিনা কিন্তু চেহেৰাটো অলপমান। চাওক, এইটো মেথুন।